কিবা পেটত পৰাৰ পিছত ভাগাল ভাৱ আহে টুপি নিচা লক্ষীদাৰে মই অলপ বাগাত দিয়া ঠিক এইবিলাক বাগাত দিলা দেউলাই বোলে প্ৰভু যিহেতুকে বাগাত দিছিল মই যদি ইয়াতে বহি থাকোঁ কাৰণ মোক কালি কইনা চাবা আহিব কইনা চাবা আহিলে চকুকেইটা লাল কৰিব তেতিয়া মানুহে মোক বয়া বুলি অকুলক্ষণী বুলি ক'ব ভৱিষ্যতটো তুমি ঘটি গ'লে চকু লাল কিছুমান মানুহে এটা কথাতে কৈছিল যে বোলে হিয়া খাল চকু লাল সেই পুৰুষৰ লক্ষণ ভাল আৰু হিয়া খাল চকু লাল সেই তিৰি জমকাৰ ভাল তিৰি জমকাৰ গতিকে মই বেয়া লক্ষণ বুলি কোৱাতকৈ মই ভাল লক্ষণ হ'লে মানে আমাৰ ঘুমটিয়ে মাৰি ঠিক লক্ষীদাৰক বচাই দিওঁ আনজনে আমাৰ হকা ধোলা হকা মানে অলপ পাউছে মাথাটো অলপ পিছুৱাই গৈছিল জানো আচ্ছা কাৰণ লক্ষীদাৰে শিখৰ গৈছিল মুখত মাছ পাই জানা সেইকাৰণে পিছুৱাই পিছে তাৰমানে ধৰ্মৱতী তিৰোতাই স্বামীৰ লগত যদি অসয়ন কৰে সমপক্ষ হিচাপে অসয়ন নকৰে চাৰি আগৰ হ'লেও পিছুৱাই পাউছে হ'লে হয় ঠিক এনেকৈ দিও অসয়ন কৰি এই কথাটো গম পালা বুদ্ধি লাগক দেউতাই যে গম পা কালি নাগো পথালি লক্ষীদাৰ লংঘন কৰাৰ কাৰণে লংঘন কৰিল না কালি নাও খবৰে নাই খবৰ নাই কেইটা মতে গাড়ী 2 ঘণ্টা 3 ঘণ্টা হ'লে আহে নাই আজি দৰ্শন কৰিব নোৱাৰে কিয় কিয় জানা কাৰণ এই লক্ষীদাৰৰ দেহটো হ'ল নিষ্পাপ অৰ্থাৎ পবিত্ৰ শৰীৰ দেহত পাপ নাই পবিত্ৰ শৰীৰত খৰকৈ কোনোদিন দংশন নহয় তাৰমানে মানুহৰ যদি দেহত পাপ নাথাকে তাক ভগৱানো মাৰিব নোৱাৰে কি কৰা পাপ সংসাৰ কৰিব লাগিব লক্ষীদাৰ তাৰমানে লক্ষীদাৰৰ দেহত পাপ ঢালি দিব লাগিব তোকে এটা হিয়া দা অন্য ঘৰতে কাম দিব আমাৰ ময়ো কাম দিয়ে নহয় কামদেৱৰ ব্ৰহ্মাৰ পুত্ৰ মানে দেৱতা কাম দিয়ে আচ্ছা তাক তাকে যাব লাগিব তেওঁ যে ব্ৰহ্মাৰ পুত্ৰ তুমি জানো না মই নাজানা আচ্ছা তেনেহ'লে শুনিবা আমাৰ যে কোৱা যায় ব্ৰহ্মাৰ ল'ৰা কেইজন আছিল 7জন আছিল কাম আৰু 7জন আছিল নিষ্কাম আগতে কামক জন্ম দিছিল না নিষ্কামক জন্ম দিছিল তুমি জানো মই সেইটো নাজানো আগে জন্ম দিছিল নিষ্কাম 7জন এই 7জন ল'ৰা জন্ম দি তেওঁ বাকীকেইটা ব্ৰহ্মাই কৈছিল হে বাচ্চাহঁত তোমালোকে মোৰ হ'ল দায়িত্ব সৃষ্টি গতিকে তোমালোকক জন্ম দিছো মোৰ ভাগটো তোমালোকে ল'ব লাগিব অলপ অলপ হ'লে ল'ব লাগিব তোমালোকে আজি তাই এই সংসাৰত তোমালোকে সৃষ্টি কৰা মোৰ আমি যাই এই তেতিয়া ল'ৰাকেইটাই বোলে আমি যদি সৃষ্টি মায়াত কৰিব লাগে হালি কাৰণ মায়াত সৃষ্টি কৰাটো অসম্ভৱ আৰু মায়াত কৰা মানে আমি ভগৱানক ভাবিব নোৱাৰি নাই নাই আমি পিতাৰ এইটো কাম আমি নকৰোঁ আমি ভগৱানকে ভাবি থাকিম তাৰমানে লগক লগে অৰণ্যৰ মাজত যাই তেওঁলোকে যোগিত্ব লাভ কৰিলা ভগৱানক ঈশ্বৰক ভাবি থাকি ব্ৰহ্মাই বোলে ৰিক্সা 7জন ল'ৰা জন্ম দিলোঁ কামত নাহিল গজুৰা তেওঁলোক গালিও কি কৰিব বাবাৰ কথা নহ'লে গালি পাতিলে মনত অলপ দুখাইছে যিটো ভাবি মই জন্ম দিলোঁ এইটো ভাবি মোৰ কামত নাহিল মই আৰু পুনৰ জন্ম দিবা লাগে জন্ম দিলে কাক জানা কামদেৱ নামে এটা ল'ৰা জন্ম দিলে আৰু ৰতি নামৰ এজনী ছোৱালী জন্ম দিলে আৰু কামদেৱক হাতত কি দিলে জানা পুষ্প ধনুহৰ দিছিল কাৰণ আগৰ কি মায়াক নকৰিল না মায়াক নকৰাৰ কাৰণে কামদেৱক কৈছিল আজিৰ পৰা তোমাৰ দ্বাৰা এই সংসাৰত জীৱ সৃষ্টি হ'ব লাগিব চব জীৱ মই আগতে 7জন ল'ৰা জন্ম দিছো তেওঁলোকে মায়াক নকৰে আৰু সেইকাৰণে মই এতিয়া তোমাৰ হাতত পুষ্প ধনুহৰ এই ধনুহৰে কি কৰিব লাগিব জানা তুমি যাৰ শৰীৰত নিক্ষেপ কৰিবা তেওঁৱে কামাতুৰ হ'ব আৰু সৃষ্টিলৈ মন মেলিব মনৰ ভাৱে কাম দেবে মই যদি এনেকে দিবা লগা মই বেলেগো বিচাৰি নাচাওঁ মই পিতাৰ শৰীৰকে দিলাক পুষ্পক ধনুহত ব্ৰহ্মাৰ এনেকুৱা কামাতুৰ হৈ উঠিল সন্মুখত তেওঁ যাকে পাই তাকে যেন ভাৰ্জা হিচাপে গ্ৰহণ কৰিব সন্মুখত দেখাবলৈ ৰুটি দেখা পায় তেওঁ বোলে এওঁৱে মোৰ ভাৰ্জা হ'ব এই ৰুটিক কামাতুৰ হৈ মানে খেদা মাৰি গুচি গা ৰুটি বোলে যিয়ে মোক জন্ম কৰিছে সেইজন হ'ল পিতা আৰু সেই পিতাই যদি মোক বিয়া কৰোঁ তেনেহ'লে সংসাৰত মইতো কুখ্যাত ৰৈ যাব ধৰ্ম নষ্ট হ'ব গতিকে মই এইটো কাম হ'ব দিব নোৱাৰো কেনেকৈ প্ৰাণ ৰক্ষা দৌৰি দৌৰি বনৰ মাজত যে আগত 7জন জন্ম দিছিল এই ল'ৰা তেওঁলোকৰ চৰণত মাত লগাইছে হে দাদাসকল তোমালোকে মোক ৰক্ষা কৰা নহ'লে পিতাৰ হাতত যদি মোৰ সতীত্ব ধ্বংস হৈ যায়
তেওঁলোকেও হওক হয়তো বৰ ডাঙৰ পিতা এইটো বেয়া কাম কৰিলে বেয়া মানে এই পিতাৰ উপযুক্ত লৈ যাব পিতাক আমি কেনেবা বুজাব লাগে সাতজনে ব্ৰহ্মাক আগ ভেটি ধৰি কৈছিল হ পিতা পুত্ৰ এইটো তোমাৰ ছোৱালী তুমি যিবিলাক কামলৈ উন্মত্ত হৈছা এইবিলাক বাদ দিয়া আৰু ব্ৰহ্মাই সেই কথাটো জ্ঞান কৰা নাছিল বাৰে বাৰে পিতা পিতা বুলি কয় তেওঁৰ ছোৱালী বুলি কয় ব্ৰহ্মাৰ লাহে লাহে মানে জ্ঞান আহিল ব্ৰহ্মাই বোলে চাহ কথা হওক কি বাৰে বাৰে যে তেওঁলোকে মোৰ ছোৱালী বুলি কৈছে গতিকে ক'ৰ পৰা জন্মিছে মই চাবা লাগিব ইয়াতে হাহাৰ খালানে নহ'লে আন মনোযোগ এই ব্ৰহ্মাই ধ্যান কৰি চালে ব্ৰহ্মাই যি ধ্যান কৰিছে ব্ৰহ্মাই বোলে দেখিছা মই জন্ম দিছো আৰু এয়া হ'ল মোৰ ছোৱালী নিজৰ ছোৱালীক মই ভাৰ্যা স্বৰূপে গ্ৰহণ কৰিব বিচাৰিছো ইয়াৰ নিচিনা আৰু বেয়া কাম পৃথিৱীত নাই এই ব্ৰহ্মাই কৰিলে কি তেওঁ এই যোগৰ বলতে প্ৰাণ ত্যাগ কৰিলে মৰি গল ৰতি মনে মনে ভাবে ৰতি বোলে চাওৱে মোৰ কাৰণে আজি পিতাই মৃত্যু হ'ল ময়ো জীৱিত হৈ নাথাকো গতিকে মই বাচি নাথাকিম ময়ো এই প্ৰাণ